এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ অলিস্মিতা কিচেন এণ্ড ব্লগৰ নতুন এটা ভিডিঅ'লৈ আৰু এতিয়া বাজিছে 11টা বাজিব হৈছে আৰু আজি দেওবাৰ আৰু আজি এতিয়া ওলাই যাম অলপ মা দেউতা আৰু ভণ্টি এয়া দেউতা ওলাই আহিছে দেই গাড়ী ষ্টাৰ্ট অলপ ভণ্টি আৰু আজি ভাবিছোঁ ব্লগটো এনেদৰে আৰম্ভ কৰোঁ মানে আজি একো ৰেচিপি বুলি তেনেকৈ ৰেচিপি বিশেষ বুলি একো নাই আজি অলপ ফুৰিবলৈ যাম ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে তালে মেখেলা চেখেলা কুচাই ওলাই আহিছে দেই মাতৃ আই মাতৃ ঘৰৰ মালিকনী আজি বতৰটো বিৰাটেই ধুনীয়া কৰিছে আৰু এইফালে চাওক চাহ বাগানৰ লগত গছ গছনিৰ পৰা সেউজীয়া দৃশ্যটো দেখি আজি ভাল লাগি গৈছে আৰু ৰ'দো নাই বেছি সেইকাৰণে বেছি ভাল লাগিছে আৰু এতিয়া পাইছোঁহি গেমন দলঙৰ ওচৰত আমাৰ পুৰণা ঘৰলৈ এইফালে যায় মানে গেমন দলঙৰ তলেদি যায় কোঁৱৰপুৰ আৰু এয়া এইফালে তলেদিয়ে যাব যায় মানে ঘৰলৈ আৰু আজি পিছে আমি নোসোমাওঁ বেলেগ এদিন আহিম আৰু একেদিনাই কাৰণ গোটেইখিনি সোমাবলৈ দেৰিও হৈ যায় আৰু যিহেতুকে 6টা আগত সোমাবগৈ লাগিব ঘৰ আৰু এয়া গৈ আছোঁ এতিয়া গেমন দলঙৰ ওপৰেদি আৰু আমি এতিয়া যাম বাৰ ঘৰলৈ মানে বৰ্তা ছোৱালী মোৰ বা হয় বা ভিনদেউ ঘৰলৈ গৈ আছোঁ ফাইনেলি আহি পাই গ'লোঁ আমি আহিছোঁ বা ঘৰলৈ মানে বৰ্তা ছোৱালী বা মানে মোৰ বা হয় আৰু এয়া চাওক এইজনী মোৰ ভাগিন হয় আৰু এইফালে এজনী টিকলি ভাগিন আছে এইজনী আৰু ৰ'ব দেখাই দিছোঁ দেই ভালকৈ এক ছেকেণ্ড এইটো নামটো কি হয় কামুৰি দিছিলে চিকু চিনি পোৱা নাই খং উঠিছে নি কথা পাতিছে দেই ভাতৰ লগত দেখিছে জলকীয়া খাবলৈ দিয়া নেকি জলকীয়া খালে মাত ফুটিব আই মানুহ গহীনত কৈছে একদম আৰু তোমাৰ নামটো কি আছিলে অনুষ্কা কি নখতি পিঠে মোক কি ক'বলৈ আহিছে কাণখনত কামুৰি দিয়ে তাক কামুৰি দিয়ে সঁচাই কামুৰিছে দেখিলে না দুখ নাপায় কাণত মালিচো কৰি দিয়ে দেখিছে মোৰ ঠাণ্ডা লাগিছে জাংটো লাগিছে চিকু আৰু এইফালে মোৰ ভণ্টি হৈছে জীৱ জন্তু চৰাই চিৰিকটি একদম বহুত ডাঙৰ প্ৰেমিক তাই আৰু তাই দেখি সেইকাৰণে ৰ'বই নোৱাৰা হৈ গৈছে আৰু দেখিছে আপোনালোকে আহিয়ে লাগি গৈছে চকলেট খাইছে ইমান ধুনীয়াকে ভাতৰ চাইডে দিবা নি নিদিয়া দিবা নি নহ'লে নিদিয়ে ভাতৰ চৰাইটো এয়া ভাতৰ চৰাইৰ লগত চবৰে উৎপাত হৈ আছে আৰু ভাতৰ চৰাইটো নিদিয়ে বোলে আমাৰ পোৱালি ভাগিনে নামটো কৈ দিয়াচোন তোমাৰ কি নামটো আছিলে ৰচোন ইমান লোকে কথা পাতিছোঁ শুনাই নাই আমি কি কৈছা নামটো আয়ুষ্মান আয়ুষ্মান আৰু অনুষ্কা ন বাৰ নাম আৰু এইয়া ভাতৰ লগত চব পূৰা ব্যস্ত ভাগ্য ভাল আজি চুম নাই চুম থাকিলেতো এইটো নিহে এৰিলে হয় আৰু লগ পাই আছোঁ আপোনালোকক মাজে মাজে বাৰু ৰ'ব এতিয়া ভালদৰে আমি এনজয় কৰি লওঁ আনিলোঁ আহা চাহ খাই মেলি আজৰি হৈ আমি এতিয়া ওচৰতে আৰু এজনী বা আছে আমাৰ বা সেই বাহঁতৰ ঘৰৰ পৰা আহোঁ পটককৈ আৰু এইফালে মাও আহিছে ওলাই আৰু আগফালে গৈ আছে বাৰু বা মানে ভিনদেউ ভাগিন মোৰ ভাগিন আৰু মানে মোৰ বাৰ ছোৱালীজনী আৰু এইফালে ভণ্টি আহি আছোঁ আমি গোটেইকেইজনী আৰু এতিয়া গৈ লওঁ বাহঁতৰ ঘৰৰ পৰা আহিলোগৈ আৰু যিহেতুকে এতিয়া ভাগিনৰ বিয়া দুদিনমান আগত হৈ গৈছে সেইকাৰণে বিয়া ফটো চাই আছে চবেই বিয়া ফটো চোৱাত চব ব্যস্ত আৰু এইফালে ভিনদেউ লৈ আছে পোৱালীক চিকু আৰু এয়া এই চব ব্যস্ত থাকে আৰু তাৰ লগত বহুত কিউট হয় আৰু এইফালে ফটো চোৱাত ব্যস্ত আৰু আমাৰ পোৱালীজনী সঁচাকৈ বহুত ধুনীয়া লাগিছিলে
এতিয়া ভাত খাই মেলি আজৰি হৈ এইফালে দেউতা ৰেডি হৈ আছে গাড়ী লৈ মেলি এতিয়া আমি যাব লাগিব টাইমো হ'ল বাৰু 3:30 বাজি গ'ল মানে 4টা বাজিবই হ'ল দেখিছা না একে হয় না দেখিবলৈ ক'ব দেই অনুষ্কা ব্লগ নেকি অনুষ্কা ব্লগ বুলি আছে দেই আমাৰ ছোৱালীজনী নতুনকৈ খুলিছে আপোনালোকে চাব বা ঘৰৰ পৰা আহিলোঁ এতিয়া আহিছোঁ সোমাইছোঁ মই বিষ্ণুনগৰ লগৰ এজনীৰ ঘৰত মানে আমৈতাৱৈৰ ঘৰত আৰু এইখন নাৰ্চাৰী খুলিছে নতুনকৈ আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ লগতে এইফালে এইটো কি নাম হয় মই নামবিলাক নাজানো বাৰু দেই আপোনালোকক যদি দৰকাৰ হয় তেতিয়াহ'লে মোক কৈ দিব নহ'লে মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো আপোনালোকে নিজে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু এইফালে ফুলবিলাক মই দেখাই দিছোঁ আপোনালোকে লাগিলে ইয়াৰ পৰা আনি লৈ যাবহি পাৰিব মানে কেকেজি নাৰ্চাৰীৰ পৰা আপোনালোকে ফুল নিবহি পাৰিব আৰু এইফালে এইবিলাক ফুল ৰেডি কৰি ৰাখিছে মানে যিহেতুকে নতুনকৈ খুলিছে সেইকাৰণে গোটেইখিনি বস্তু এতিয়ালৈকে ভালকৈ ৰেডি হোৱাই নাই আৰু এইফালে এইখিনি বাঁহ দেখিছেই আৰু এই ছাইডত ধুনীয়াকৈ বনাবলৈ আছেই যিহেতুকে এয়া ফুলবিলাক মই দেখাই দিছোঁ এইখন কেকেজি নাৰ্চাৰী আৰু এইফালে পুলিবিলাক এনেদৰে ৰাখিছে আপোনালোকে মন কৰিলে ল'ব পাৰিব আৰু এয়া হৈছে এইখিনি অৰ্কিডখিনি ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন আৰু এয়া গোটেইখিনি ইমান ধুনীয়া লাগিছে দেখি আৰু এইফালে এইখিনি আছে আৰু এয়া আৰু এইটো ইমান মৰম লগা হয় ঘৰ আহি পাই গ'লোঁ আৰু ইমান বৰষুণ দিলে ৰাস্তাত হ'লেও ভালেই লাগিলে পিছে গৰম হৈ আছিলে অলপ মানে ৱেডাৰটো অলপ ঠাণ্ডা হৈ গ'ল এতিয়া বৰষুণ দিয়াৰ পাছত এতিয়া আহি পাই গ'লোহি আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি মেলি আজৰি হ'ম আৰু লাহেকৈ আৰু এই যে জুমকাযোৰ কেনেকুৱা লাগিছে এইযোৰ আজি প্ৰথম পিন্ধিছোঁ কিনা দিন হ'ল কিন্তু আজিহে পিন্ধা হৈছে আৰু আজি বাহঁতৰ ঘৰত খালোঁ হাঁহ আৰু বাঁহগাজৰ মাংস আৰু বহুত টেষ্টি লাগিলে বায়ে বনাইছিলে কিন্তু খাওঁতে ভিডিঅ' কৰিবলৈ নহ'লে মানে কথা চথা পাতি থাকোঁতে তেনেকৈ টাইমটো পাছ হৈ গ'ল পিছতে ভাবিছোঁ ভিডিঅ' কৰিব পাৰিলোহেঁতেন বুলি পিছে বাঁহগাজ আৰু হাঁহৰ মাংস কোনোবাই খাইছে নাই বাৰু কমেণ্ট বক্সত জনাবচোন যদি নাই খোৱা এবাৰ খাই চাব খাবলৈ বহুত টেষ্টি হয় আৰু বায়ে বনাইছিলে আজি বহুত ধুনীয়া হৈছিলে খাবলৈ আৰু নাৰ্চাৰীলৈ যাব পাৰিব কেকেজি নাৰ্চাৰী বিষ্ণুনগৰত আছে এছ পি অফিচৰ ওচৰত আপোনালোকক মই বেনাৰখন বাৰু দিয়ে দিম মানে লাষ্টত দি দিম মই আপোনালোকে মন কৰিলে তাত গৈও চাব পাৰিব ডিটেইলছত আৰু ধুনীয়াকৈ নাৰ্চাৰীলৈ যাব আৰু ধুনীয়া ফুল আনি ঘৰত ধুনীয়াকৈ ৰুব পাৰিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা কথা কৈ থওঁ ভিডিঅ'টো সামৰাৰ আগতে নাৰ্চাৰীত অকল ফুলে নহয় যাৱতীয় সামগ্ৰীসমূহো পাব আপোনালোকে তাৰ পৰাই ল'ব পাৰিব ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আৰু যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যদি এতিয়াও কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অন কৰি থ'ব যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে